নাবাই হাল হোৱাতকৈ নোহোৱাই ভাল। আছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱাই ভাল। গৰু এবিধ উপকাৰী জন্তু। দৈনন্দিন জীৱনৰ আমাৰ বিভিন্ন কামত গৰু আমাক কামত আহে। আছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱাই ভাল। গৰু এবিধ উপকাৰী জন্তু। দৈনন্দিন জীৱনৰ কাজত গৰুক আমাৰ কামত আহে। গৰু কৃষকে হাল বোৱা, মৰণা মৰা আদি কামত গৰু খটোৱা হয়। কৃষকে হাল বোৱা, মৰণা মৰা, ধান টনা আদি কামত গৰুক খটোৱা হয়। গৰু এবিধ উপকাৰী জন্তু। কিয়? গৰু কিন্তু গৰু থাকিও যদি সেই গৰু কোনো কামত নাই, তেন্তে লাভ নাই। আছে গৰু নাবাই হাল হোৱাতকৈ নথকাই ভাল। কিয়নো তাৰ পৰা আমাৰ কোনো লাভ নাই, বৰঞ্চ প্ৰতিপাল কৰোঁতে কষ্ট হয়। আছে গৰু নাবাই হাল হোৱাতকৈ নথকাই ভাল। গৰু সেই গৰুৰ পৰা আৰ্থিক লাভ নহয়, অপচয় হয়। ঠিক তেনেদৰে মূল্যৱান সামগ্ৰী, বিদ্যা, বুদ্ধি থাকিও যদি সময়ত সেইবোৰ ব্যৱহাৰ কৰা নহয়, তেন্তে সেই সম্পদ একো সাধন নহয়। আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল। ব্যৱহাৰ নকৰা সম্পদ আমাৰ কোনো মূল্য নাই। ব্যৱহাৰ নকৰা সম্পদ কোনো মূল্য নাই। একেদৰে এলেহুৱা বা অকৰ্মান্য লোকৰ থকা বা নথকা একে কথা। কিয়? গৰু আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল। গৰু এবিধ উপকাৰী জন্তু। দৈনন্দিন আমাৰ জীৱনত বিভিন্ন কাম কাজত গৰুক আমাক কামত হয়। গৰুৱে আমাক গৰু কৃষকে হাল বোৱা, মৰণা মৰা, ধান টনা আদি কামত গৰু খটোৱা হয়। কিন্তু গৰু থাকিও যদি সেই গৰু কোনো উপকাৰী নহয়, তেন্তে সেই গৰু থকাতকৈ নথকাই ভাল। গৰু আছে গৰু নাবাই হাল হোৱাতকৈ নথকাই ভাল। গৰু যদি সময়ত ঠিক তেনেদৰে মূল্যৱান সামগ্ৰী, বিদ্যা, বুদ্ধি থাকিও যদি সময়ত একো কামত নাহে, সেইবোৰ একো কাম নাই, তেন্তে গৰু আছে গৰু নাবাই হাল আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল। একেদৰে এলেহুৱা বা অকৰ্মান্য লোকৰ থকা আৰু নথকা একে কথা। গৰু আছে গৰু নাবাই হাল থকাতকৈ নথকা। গৰু